দিছিলোঁ এয়া আৰু অলপ দিয়া 3 কোচামান দিয়া গতিকে ধান খেতি এয়া ধান এইখিনি খুব সুন্দৰ ধান হৈছে এয়া আলিদাই ধান কাটিছে এই একমুঠি এয়া বন্ধা হ'ল 3 কোচামান আছেনে এতিয়া এইটো এটা আগনা এটা আমাৰ পুৰণি পৰম্পৰা গতিকে আপোনালোকক এয়া দেখালোঁ এয়া এই আগলি কলাপাতৰে এতিয়া উল্টা হৈছে পাতখন আগলি কলাপাতৰে এতিয়া মেৰাই এইটো আমি ঘৰলৈ লৈ যাম এয়া সুন্দৰকৈ কলপাতেৰে মেৰাই আমি এতিয়া ঘৰলৈ লৈ যাম এইটো হ'ল ধান কটাৰ আগতে আগনাৰ যিটো এটা পৰম্পৰা সেই পৰম্পৰাত এয়া 3 গোচা 4 গোচা ধান এনেকৈ আমি কাটি এটা সৰু মুঠি বনাই ইয়াত আমি ঘৰলৈ লৈ যাম এতিয়া এয়া মই আমাৰ শ্ৰীমতী লাখপতি আঁচনিৰ আণ্ডাৰত যি খেতি হৈছিলে এয়া চাওক সঁচাকৈ আচলতে এয়া আমাৰ মুখ্যমন্ত্ৰী চাগে খুব সৌভাগ্যৱান তেওঁ যি এটা পদক্ষেপ ল'লে আমিও কিন্তু খুব সৎ ভাৱনাৰে ধান খেতি দেখাইছিলোঁ আৰু এয়া ধান খেতি ৰোপণ কৰা হ'ল হয় আমাৰ পইচা বেছি হৈছে বাৰু খৰচ কিন্তু তেওঁ কৈছে যে পৰৱৰ্তী কালতে আৰু পইচা দিব ইতিমধ্যে